তোর মুখে হলো কি মঞ্জুর পালকি আমি এটা অধিষ্ঠান দক্ষিণ প্রান্তর সীমামূলীয় অরণ্য বার্তা তাই আমার জীবনের একমাত্র সম্পদ মাতৃ হয়ে নেদেখিলো আমি অপরাধে তোর ওসরতে আমি তোর গলজ্ঞ হয়ে আরো ইমান দিন জীয়াই থাকি নহয় নহয় পিতা নহয় আই তোমালোকে তেনেদৰে নকবা মোক পিতৃ মাতৃ শুশ্ৰূষা কৰাই যাব পুত্ৰৰ একমাত্ৰ কৰ্তব্য নহয় আৰু আপোনালোকক সেৱা কৰাটো মোৰ বাবে যে কিমান আনন্দৰ কথা সেয়া আপোনালোকক বুজাও কেনেকৈ সেৱা কৰাৰো এটা বয়স আছে এই কোমল বয়সত তই আমাৰ বাবে যি কষ্ট কৰিছ তাক আমি সহ্য কৰোঁ কেনেকৈ আই মইনো কি কষ্ট কৰিছো যি পিতাৰ বাবে এই বিনন্দীয়া সৃষ্টি দেখিলো যি মাতৃয়ে 10 মাহ 10 দিন গৰ্ভত ৰাখি অমৃতৰ বক্ষৰে মোক ডাঙৰ দীঘল কৰিলে তাৰ প্ৰতিদান জানো কোনো পুত্ৰই জীৱনত খুজিব পাৰিব কেতিয়াও নোৱাৰে তই ভয় ডাঙৰ ডাঙৰ কথা কবলৈ জীবনেই শিকাইছে
পিছে বাছা পিতা যি সময়ত